নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটি ৰেচিপি বনাবলৈ লৈছোঁ। ৰেচিপিটো হৈছে কঁঠালৰ মালপোৱা। আহকচোন চাওঁ মই কিদৰে কঁঠালৰ মালপোৱা বনালোঁ। এনেদৰে খুব সহজে বনাব পাৰি এইবিধ মালপোৱা। লগতে বন্ধু বান্ধৱীসকল, প্লিজ মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আহকচোন চাওঁ তেনেহ'লে। ইয়াত মই কঁঠাল লৈছোঁ। কঁঠালখিনি গুটিখিনি গুচাই লৈছোঁ। গুচাই কিনি এতিয়া মিক্সাৰ জাৰটো মই মিহি কৰি ল'ম। এনেকৈ মই কঁঠালখিনি বাতি এটাত উলিয়াই ল'লোঁ। ইফালে মই আটাৰ গুড়ি কাঁহী এখন অকণমান লৈছোঁ। তাত অকণমান নিমখ দিছোঁ, তাৰপিছত অকণমান বেকিং, তাৰপিছতে অকণমান চ'ডা দি দিছোঁ, তাৰপিছতে চফগুটি অকণমান। এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই কঁঠালখিনিৰ লগত অকণমান দি কিনি ধুনীয়াকৈ সানি ল'ম। গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। এনেদৰে মিক্স কৰি ল'ম গোটেইখিনি। এইখিনি মই এনেদৰে মিক্স কৰি ল'লোঁ। মই ইয়াত পানী নাই দিয়া আকৌ দেই। এইফালে মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ। মালপোৱা বনাম, গতিকে তেল অকণমান বেছিকৈ দিছোঁ। এতিয়া মই কেৰাহীখনত অকণমানকৈ হাতেৰে দি যাম। আপোনালোকে চামুচেৰে দিব পাৰে, মই হাতেৰে দি ভাল পাওঁ। হাতেৰে দি এনেকৈ অকণমান দি যাম। আৰু গেছটো ল' ফ্লেমত ৰাখিব লাগিব। মই অকণমান সৰুকৈ বনাইছোঁ। আপোনালোকে নিজৰ জোখমতে সৰু ডাঙৰ কৰি ল'ব। এনেকৈ মই বাকীকেইটাও দি গ'লোঁ। এয়া ধুনীয়াকৈ ফুলি উঠিছে, দেখিছে নহয়? হৈ গ'ল, দেখিছেনে? এয়া মোৰ কঁঠালৰ মালপোৱা ৰেডি হৈ গ'ল, দেখিছেনে? কিমান ধুনীয়া হৈছে আৰু বহুত কোমল হৈছে। এয়া এনেকৈ কোমল হৈছে। দিয়া এটা আপোনালোকক মই ভাঙি দেখালোঁ, চাওকচোন কিমান ধুনীয়া, ভিতৰতো কিমান ধুনীয়া হৈছে।